লাহৰীঘাটৰ তিনিচুকীয়াত আৰম্ভ হ'ব ক্ৰিকেট মহাৰণ। বিজয় দলে লাভ কৰিব 3 লাখ টকাৰ লগতে ট্ৰফি। 22 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব নৈশ ক্ৰিকেট টুৰ্ণামেণ্ট। লাহৰীঘাট সমজিলাৰ অন্তৰ্গত তিনিচুকীয়া আঞ্চলিক জনসেৱা যুৱ সংঘৰ উদ্যোগত আৰু ৰেয়াৰ এডুকেশ্যনৰ স্বত্বাধিকাৰী ডাক্তৰ ৰেকিবুদ্দিনৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া ৰাজীৱ গান্ধী খেলপথাৰত নৈশ T10 ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ব। অহা 22 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া উক্ত নৈশ ক্ৰিকেট টুৰ্ণামেণ্টত অসমৰ লগতে দেশৰ কেইবাগৰাকীও খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। বিজয়ী দলে লাভ কৰিব নগদ 3 লাখ টকাৰ লগতে এখন ট্ৰফি আৰু বিজেতা দলে লাভ কৰিব নগদ 2 লাখ টকাৰ লগতে এখন ট্ৰফি। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট। আর যে আমি টিপ ছাড়তেছি যে আমি সেগুলো দেখে তো শুনলাম থেকে বুঝছেন।